Hello everyone, welcome back to my Facebook and YouTube channel. আপোনালোক সকলোকে মোৰ অন্যটি ব্লগত স্বাগতম জনাইছো আৰু আজি গৈ আছো বলবম যেহেতু ব্লগ বনাই আছো ভাবিলো আজি ব্লগত আপোনালোকক বলবমৰ যাত্ৰাটো দেখাবলৈ চেষ্টা কৰিম আৰু মোৰ লগত গৈ আছে মা আৰু এয়া চাওক ফাৰ্স্ট টাইম মোৰ মাক চিনাকি কৰাই দিছো এয়া হৈছে মোৰ মা আৰু আশা কৰিছো আজি এই ব্লগটো আপোনালোকে চাই ভাল পাব যদিহে ভাল লাগে লাইক আৰু শেয়াৰ এটা কৰি দিব আজিৰ বলবমৰ যাত্ৰাটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া ফাইনালি আহি পাই গলো শিৱদৌল আৰু শিৱদৌল আহি সোমালো বতৰটো বহুতেই বেয়া আৰু লগত ভাইটি আৰু মা আহি আছে আৰু এয়া দেখিছেনে পুৰা বৰষুণ দি আছে আৰু মানুহৰ ভিৰটো ক'বই নালাগে যদিও অলপমান মন্দিৰ ভিতৰলৈ সোমাই যাম বুলি ভাবিছো কি হয় আৰু মন্দিৰ বন্ধ আছে যিহেতু মন্দিৰ ভিতৰ নোসোমাও আৰু এয়া যোৱাকালি দেওবাৰ ৰাতিৰ ভিৰটো চাকচোন ইমানেই ভিৰ ক'ব নালাগে মানে আৰু আহি পাই গলো ঘাটলে আহি ইয়াত পূজাৰ সামগ্ৰীবোৰ লৈ পূজা জল অৰ্পণ কৰিবৰ কাৰণে জল লৈ লম দিশৰ পৰা আৰু এয়া বহুতেই ভিৰ আৰু এইফালে চাওক একো যাতে অঘটন নহয় তাৰ কাৰণে পুৰা ব্যৱস্থা কৰি দিছে আৰু মানুহবোৰে ডুবকি লগাই খুবেই ধুনীয়াকৈ পূজা কৰিছে আৰু এতিয়া মই আৰু মা গৈ আছো ময়ো এতিয়া ডুবকি লগাই প্ৰভুৰ কাৰণে জল লৈ আনিম আৰু এয়া মই গৈছো আৰু সেয়া মই দেখিছেনে আৰু মাও গৈ পালে আৰু মা আৰু মই প্ৰভুৰ কাৰণে জল লৈ উঠি আহিছো আৰু এতিয়া মা গংগা দেৱীক পূজা লৈকে আমাৰ খোজকাঢ়ি যোৱা বলবমৰ যাত্ৰা আৰম্ভ কৰিম আৰু এয়া মা গংগা দেৱীক মই পূজা কৰি আছো আজিৰ সময়খিনি মোৰ ব্লগত সাঁচি ৰাখিম বুলি বহুত দিনৰ পৰা ভাবি থৈছিলো বলবমৰ যাত্ৰা সময়খিনি মোৰ ব্লগত সাঁচি ৰাখিলো পিছত কেতিয়াবা চাব মন গ'লে চাব পাৰিম আজিৰ এই মুহূৰ্তটোত মই বহুত দিনৰ পৰা ভাবি আছিলো ব্লগ এটা বনাম বুলি আৰু ব্লগটো বনাব পাৰিলো তাকে বহুতে মনটো ভাল লাগিছে আৰু মোৰ পূজা কৰা হ'ল আৰু এতিয়া হাতত জল লৈ প্ৰভুক অৰ্পণ কৰিবলৈ গৈ আছো আৰু দেখিছেনে ইমান ধুনীয়াকৈ গাড়ীবোৰ ডিজে বজাই গৈছে আৰু মই ভাবিলো অলপমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো বৰ দীঘলীয়া নকৰিলো কাৰণ ৰাস্তা এন্ধাৰ ভিডিঅ' বনাবলৈও অলপ প্ৰব্লেম হৈছিলে সেইটো কাৰণে ভাবিলো ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আৰু এয়া ভক্তসকলক লগ পাই গ'লোঁ আৰু এয়া চাওক মন্দিৰ আহি পাইছোহি আৰু অলপ দূৰ আছে 5-10 মিনিটৰ ৰাস্তা আছে মন্দিৰ পাই যাম আৰু মনটো বহুতেই ভাল লাগিছে আৰু যিসকলে আহিছে নিশ্চয় গম পাব সঁচাকৈ মনটো বহুতেই ভাল লাগি গৈছে কাৰণ ইমান দূৰৰ পৰা খোজকাঢ়ি আহি এতিয়া মন্দিৰ পামহি আৰু এয়া চাওক মই জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক চাৰিওফালে 4টালৈ 10 মিনিট আছে আৰু মই মন্দিৰ আহি পাইছোহি আৰু এয়া মন্দিৰৰ ভিতৰত সোমালোঁ আৰু এয়া সোমবাৰ ৰাতিপুৱা বাহিৰৰ এই দৃশ্য বহুতেই মানুহ ভিৰ আৰু যিহেতু খোজকাঢ়ি আহিছোঁ মাও আহি আছে পিছে পিছে আহি পাবহি আৰু প্ৰভুক জল অৰ্পণ কৰিব লাগিব এয়া দেখিছেনে মন্দিৰৰ ৰাতিপুৱা সোমবাৰ ৰাতিপুৱাৰ ভিৰ আৰু চাৰিওফালে ভক্তৰ সমাগমটো বহুতেই বেছি কাৰণ আজি সোমবাৰ গেট বন্ধ হৈ আছে চবকে সুবিধা মা আৰু মোৰ পূজা কৰা হৈ গ'ল এয়া মা শিৱদৌলত পূজা কৰা হৈ গ'ল আৰু আমি যাম এতিয়া বিষ্ণুদৌলত পূজা কৰি ল'ম মা আৰু মই বিষ্ণুদৌলত গৈছোঁ বিষ্ণুদৌলত পূজা কৰাৰ পাছত মা দুৰ্গা দেৱীৰ দৌললৈকে যাম আৰু
এয়া দেখিছেনে পুখুৰী পাৰ আহিলোঁ আৰু এয়া লগত ভাইটি আছে চবে ফটো মাৰি আছে ভাবিলোঁ মই অলপ 1 ছেকেণ্ডৰ কাৰণে ভিডিঅ' এটাকে বনাই লওঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব আৰু ফাইনেলি পূজা কৰা হৈ গ'ল আৰু আজিৰ ব্লগটো ইমানতে সামৰিলোঁ অন্য এটি ব্লগত লগ পাম ধন্যবাদ